নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে যে অসম লোকসেৱা আয়োগ APSC গ্ৰেড 4 ভেকেন্সি মুকলি কৰা হৈছে। 8 পাছ 10 পাছ আৰু 12 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই কৰিব পাৰিব। এই পদত এপ্লাই কৰিবলৈ কি ডকুমেণ্ট লাগিব, বয়স কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেন্সিটো হৈছে APSC অসম লোকসেৱা আয়োগ 2025 চনত 20টা গ্ৰেড 4 পোষ্ট মুকলি কৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ দিয়া আছে 9 অক্টোবৰ 2025। আসাম পাব্লিক সাৰ্ভিস কমিশ্যন APSC ৰিক্ৰুটমেণ্ট 2025 গ্ৰেড 4 পোষ্ট হয়। টোটেল পোষ্ট 20টা আছে। কেটেগৰী ৱাইজ ভেকেন্সি আনৰিজাৰ্ভত 10টা আছে। OBC MOBC 5টা আছে। টি ত্ৰিবেট কমিউনিটিৰ এটা আছে। SC 2টা আছে। STP এটা আছে। STH এটা আছে। নেম অফ ডিপাৰ্টমেণ্ট আসাম পাব্লিক সাৰ্ভিস কমিশ্যন। চেলেৰি দিয়া হ'ব 12,000 পৰা 52,000লৈকে। গ্ৰেড পে থাকিব 3,900। এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ মেক্সিমাম 12 পাছলৈকে আবেদন কৰিব পাৰিব। আদাৰ ক্ৰাইটেৰিয়া চিটিজেনশ্বিপ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, মানে কেণ্ডিডেট ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব। ৰেচিডেন্সিপ দি কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম। কেণ্ডিডেট পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসামৰ হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট প্ৰডাক্ট PRC ইছ্যুজ ইন আসাম ফৰ এডুকেশ্যনেল এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া আছে কেটেগৰী ৱাইজত। SCৰ কাৰণে 5 বছৰলৈকে আবেদন কৰিব পাৰিব। ST 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC MOBC 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। PWBD 10 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। Employment Exchange Registration Candidate must be registered themselves in any of the Employment Exchange Assam. Application fees category wise processing fees general 47.2 OBC MOBC 47.2 SC ST BPL PWBD 47.2 পে কৰিব লাগিব এপ্লিকেশ্যন ফিজ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় এতিয়া গৈ পেলাই আবেদন কৰক। মই আবেদন লিংক ডেছক্ৰিপশ্যনত দি থ'ম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদন কৰিব পাৰিব। এই পদত আজিৰ পৰা আবেদন ষ্টাৰ্ট হৈছে 10 ছেপ্টেম্বৰ 2025। আবেদনৰ অন্তিম তাৰিখ দিয়া আছে 9 অক্টোবৰ 2025। অসম চৰকাৰে আপোনালোকৰ বাবে ভালেখিনি সুবিধা প্ৰদান কৰিছে। যদি আপোনালোকে এই সুযোগ সুবিধা গ্ৰহণ কৰিম বুলি ভাবিছে গ্ৰহণ কৰিব পাৰিব। সো ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।